কি খবৰ আপোনালোকৰ ভালনে বাৰু? এয়া দেখিছেনে স্কুলৰ পৰা আহি সোমাইছোঁহি আৰু ভাবিলোঁ অকণমান আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া দেখিছেনে আহি পাইছোঁহি আৰু এতিয়া ভিতৰত বিভিন্ন ধৰণৰ কাম গোটেই একদম বেবেৰবাং হৈ আছে, কাৰণ অল টোটেল এয়া দেখিছেনে মাগুৰ মাছ ছোৱালীজনীৰ কাৰণে বনাইছোঁ। কাম তাই সিজাই সেইকাৰণে শাকৰ সৈতে মাছ বনাম, জিলমিল শাক আৰু ধনিয়া চনিয়া এনেকৈ দি আৰু মাগুৰ মাছ জীয়াই থোৱা আছে। শাক শেষ হৈছেনে বনাবলৈ লৈছোঁ। আৰু আপোনালোকে কেনেকৈ বনালে, শাকৰ লগত বনাই নে মাগুৰ মাছ ক'বচোন। এদিন বনাই দিলোঁ বাৰু নৰসিংহৰ সৈতে আৰু এদিন ভেদাইলতা আৰু এয়া ল'ৰা এইটো দেখিছেনে অকণমান ডাঙৰ হৈছে, আজি 12 দিন হৈছে। দেখিছেনে অকণমান ডাঙৰ হৈছেগৈ আৰু হৈছে। আৰু সেয়া ইতিমধ্যে শাক এয়া হৈ গ'ল। বাই বাই। আপোনালোকে কেনেকৈ বনাই ক'ব।